নমস্কাৰ। প্ৰথমতে মোৰ নমস্কাৰ গ্ৰহণ কৰিব। আজি আপোনালোকক এটা বস্তুৰ বিষয়ে ক'ম, সেইটো হ'ল ইনকিউবেটাৰ। সকলোৱে হয়তো জানে, যদি নাজানে দেখুৱাই দিম। ইনকিউবেটাৰত কেনেকৈ কণী বহুৱাব লাগে আৰু কোনটো কণী 20 ডিম হয়, 20 ডিম নহ'লে কণী পৰা পোৱালি নোলায়, আৰু আপোনালোকে 20 ডিম কোনটো 20 ডিম সেইটো কেনেকৈ পৰীক্ষা কৰিব সেইটোও মই ক'ম। তো আগতে ইনকিউবেটাৰটো দেখুৱাই লওঁ। এইটো এটা ইনকিউবেটাৰ হয়, হোমমেড, মানে নিজে বনোৱা ইনকিউবেটাৰ। তো আপোনালোকে বনাব পাৰিব আৰু কি লাগে বা দৰকাৰ হয় এইটো বনাওঁতে। তো আজি মই আপোনালোকক দেখুৱাম, তো ভিডিঅ'টো চাই থাকক। ইয়াত দেখিবলৈ পাই আছে ইনকিউবেটাৰ, এইটোৰ নাম হ'ল W1200 হয়, টেম্পাৰেচাৰ সেন্সৰৰ হয়। আৰু ইফালে দেখিবলৈ পাই আছে এডাপ্টাৰ হয়, এইটো 12 ভল্টৰ হ'ব লাগিব, নহ'লে এইটোৰ লগত কানেকশ্যন নহয়। আৰু ভিতৰত কি দিয়া হৈছে সকলোবিলাক দেখুৱাম। তো আহক। ইপিনে ফেন আছে, ইপিনে লাইট আছে, আৰু ইপিনে কণী দেখিবলৈ পাইছে। এইটো কণী পোৱালি জন্ম হৈছে আজি 22 দিন। ইফালে আৰু এটা আছে দেখিবলৈ পাইছে, এইটো লাইট জ্বলি গ'ল। তো আপোনালোকে কিবা বুজি নাপালে কমেণ্ট কৰি জনাব পাৰে, মই পৰৱৰ্তী ভিডিঅ'ত ভালদৰে জনাই দিম। আৰু ইতিমধ্যে মোৰ ইনকিউবেটাৰৰ পৰা পোৱালি উলিয়াইছে, দেখিবলৈ পাইছে বহুত ডাঙৰ হৈছে। তো আজি ভিডিঅ' এইখিনি। যদি ভাল পায় তেনে লাইক কৰিব, কমেণ্ট কৰিব, লগতে শ্বেয়াৰ কৰিব, যাতে পৰৱৰ্তী ভিডিঅ' আৰু ভালকৈ বনাব পাৰোঁ। কমেণ্টত জনাব। বাই বাই, টাটা।